নমস্কাৰ বন্ধুসকল, হৰি ওম অসম লৈ আপোনালোকক পুনৰ স্বাগতম। আজি আমি আপোনালোকক ক'বলৈ ওলাইছো ভাৰতীয় সংস্কৃতিৰ এক অনন্য কাহিনী, য'ত এগৰাকী নাৰীৰ ভক্তি আৰু সাহসে স্বয়ং মৃত্যুৰ দেউতাଙ୍କୁ হাৰ মানিবলৈ বাধ্য কৰিছিল। এয়া হৈছে সতী বেউলা আৰু লক্ষীন্দৰৰ অমৰ কাহিনী। কাহিনীৰ আৰম্ভণি হৈছিল শিৱভক্ত চান্দ সদাগৰ আৰু সৰ্পৰ দেৱী মনসাৰ সংঘাতৰ পৰা। মনসা দেৱীয়ে চান্দ সদাগৰৰ পৰা পূজা বিচাৰিছিল, কিন্তু গৰ্বী সদাগৰে তেওঁক দেৱী বুলি মানিবলৈ অস্বীকাৰ কৰিলে। ইয়াৰ প্ৰতিশোধ ল'বলৈ দেৱীয়ে সদাগৰৰ 6গৰাকীকৈ পুত্ৰক নিধন কৰিছিলে। অশেষত কনিষ্ঠ পুত্ৰ লক্ষীন্দৰ বিয়া স্থিৰ হ'ল সুন্দৰী আৰু গুণৱতী কন্যা বেউলাৰ সৈতে। পুত্ৰক ৰক্ষা কৰিবলৈ চান্দ সদাগৰে এটা নিচ্ছিদ্ৰ লোহাৰ বাসগৃহ নিৰ্মাণ কৰাছিলে, কিন্তু বিধিৰ বিধান কোনে খণ্ডাব। মনসা দেৱীৰ ছলনাত সেই লোহাৰ ঘৰতে এটা সৰু ফুটা ৰৈ গ'ল। ফুলসজ্জাৰ নিশা সেই ফুটাৰে কালনাক সোমাই আহিল আৰু লক্ষীন্দৰক দংশন কৰিলে। স্বামীৰ মৃত্যুৰ পিছতো বেউলাই হাৰ মানি নললে। তেওঁ স্বৰ্গত বেউলাই নিজৰ অপূৰ্ব নৃত্যৰে দেৱতাসকলক প্ৰসন্ন কৰিছিলে। দেৱী মনসাৰ চৰ্ত অনুসৰি বেউলাই চান্দ সদাগৰক মনসা পূজা কৰিবলৈ মান্তি কৰাছিলে। বিনিময়ত লক্ষীন্দৰৰ লগতে সদাগৰৰ আন 6জন পুত্ৰী পুনৰ জীৱন পালে। এয়াই আছিল নাৰী শক্তি আৰু পবিত্ৰ প্ৰেমৰ জয়।